ছাত্ৰ-ছাত্ৰীসকল আজি আমি পঢ়িম ওমৰ সূত্ৰ। আমি ইতিমধ্যে প্ৰবাহ আৰু বিভৱ ভেদৰ বিষয়ে গম পাইছো। প্ৰবাহ মানে হ'ল পৰিবাহীৰ মাজেৰে চালিত ইলেক্ট্ৰনৰ সোঁত আৰু বিভৱ ভেদ মানে হ'ল বিদ্যুৎ বৰ্তনী এটাত এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ একক আধান এটা নিওঁতে কৰা কাৰ্যৰ পৰিমাণ। তোমালোকে যদি প্ৰবাহ আৰু বিভৱ ভেদৰ বিষয়ে ভালদৰে জানা নাই তেতিয়া তোমালোকে আগৰ যিটো ভিডিঅ' আছে মোৰ দুটা ভিডিঅ' বিভৱ ভেদ আৰু প্ৰবাহৰ ওপৰত একোটাকৈ ভিডিঅ' বনাই থৈছো। এইটো তোমালোকে চাই ল'বা, কাৰণ এইটো যিটো ওমৰ সূত্ৰটো যদি আমি ভালদৰে বুজিবলৈ হ'লে এই প্ৰবাহ আৰু বিভৱ ভেদৰ বিষয়ে কিছু জ্ঞান থকাটো জৰুৰী। এতিয়া 1827 চনত জৰ্জ চাইমন ওম নামৰ জাৰ্মান পদাৰ্থ বিজ্ঞানী এজনে এই প্ৰবাহ আৰু বিভৱ ভেদৰ মাজৰ সম্বন্ধ বা সূত্ৰ আগবঢ়াইছিল। আমি ইতিমধ্যে গম পাইছো যে প্ৰবাহ মানে হ'ল পৰিবাহীৰ মাজেৰে চালিত ইলেক্ট্ৰনৰ সোঁত আৰু বিভৱ ভেদ মানে হ'ল বিদ্যুৎ বৰ্তনীত এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ একক আধান এটা নিওঁতে কৰা কাৰ্যৰ পৰিমাণ। গতিকে এই প্ৰবাহ আৰু বিভৱ ভেদ দুইটাৰ মাজৰ যিটো সূত্ৰ সেইটো আগবঢ়াইছিল জৰ্জ চাইমন ওম নামৰ এজন জাৰ্মান পদাৰ্থ বিজ্ঞানীয়ে, আৰু তাকে ওমৰ সূত্ৰ বুলি জনা যায়। এতিয়া ওমৰ সূত্ৰটোনো কি সূত্ৰ আগবঢ়াইছিল তাকে চাওঁ আহা। যে উষ্ণতা স্থিৰে থকা অৱস্থাত বৰ্তনীত সংযোজিত প্ৰদত্ত ধাতু তার এডালৰ দুই মূৰৰ মাজৰ বিভৱ ভেদ তাৰ ডালৰ মাজেৰে যোৱা প্ৰবাহৰ সমানুপাতিক। ইয়াক ওমৰ সূত্ৰ বুলি কোৱা হয়। উষ্ণতা স্থিৰে থকা অৱস্থাত অৰ্থাৎ উষ্ণতা কম বেছি হ'ব নালাগিব, তাপমানটো টেম্পাৰেচাৰটো একে হ'ব লাগিব। তেনে অৱস্থাত কি হয় যে বৰ্তনীত সংযোজিত প্ৰদত্ত ধাতুৰ তার এডালৰ প্ৰদত্ত ধাতুৰ এই কাৰণে দিয়া আছে যে এই ৰোধৰ মান বা ওমৰ সূত্ৰৰ যিটো গাণিতিক ফলাফলটো প্ৰতিটো ধাতুৰ ক্ষেত্ৰত বেলেগ বেলেগ হয়। গতিকে ইয়াত প্ৰদত্ত ধাতুৰ বুলি দি দিব লাগে, তেতিয়া আমাৰ যিটো ডেফিনেশ্যন বা সূত্ৰটো বেছি উপযোগী হৈ পৰে। গতিকে প্ৰদত্ত ধাতু তার এডালৰ দুই মূৰৰ মাজৰ বিভৱ ভেদ, আমি জানো ইতিমধ্যে যে বিভৱ ভেদ দুটা মূৰৰ মাজতহে জোখা হয়। গতিকে এই দুই মূৰৰ মাজৰ যিটো বিভৱ ভেদ তাৰ ডালৰ মাজেৰে যোৱা প্ৰবাহৰ সমানুপাতিক, কাৰণ তাৰ ডালত প্ৰবাহ চালিত হৈ আছে, কাৰেণ্ট গৈ আছে, গতিকে সেই কাৰেণ্টৰ সমানুপাতিক হয়। মানে বিভৱ ভেদ বাঢ়িলে প্ৰবাহ বাঢ়িব, বা প্ৰবাহ বাঢ়িলে বিভৱ ভেদ বাঢ়িব, ইটো বাঢ়িলে ইটো বাঢ়িব। ইয়াকে ওমৰ সূত্ৰ বুলি কোৱা হয়। আৰু এই সূত্ৰটো কোনে আগবঢ়াইছিল? জৰ্জ চাইমন ওম। সূত্ৰটোতে নামটো উল্লেখ আছে, ওমৰ সূত্ৰ মানে ওমে আগবঢ়াইছিল। ইয়াৰ গাণিতিক উপস্থাপনটো এনেধৰণৰ হ'ব, ভি প্ৰপৰ্চনেল টু আই। গতিকে ভি বাই আই ইকুৱেল টু আৰ এটা হৈ গ'ল ধ্ৰুৱক, মানে ভিক আমি বিভৱ ভেদক যদি আমি আই অৰ্থাৎ প্ৰবাহেৰে হৰণ কৰোঁ তেতিয়া এটা ধ্ৰুৱক সংখ্যা পাম, অৰ্থাৎ দুইটা সমানে বাঢ়িব। গতিকে ধ্ৰুৱক সংখ্যা পোৱাটো আমি স্বাভাৱিক। গতিকে ভি ইকুৱেল টু আই আৰ তেনেদৰে আমি লিখিব পাৰোঁ। আৰু ইয়াত যোনটো আৰ আছে সেই আৰটোক ৰুট বোলা হয়। আৰ এটা ধ্ৰুৱক আৰু এই আৰটো বেলেগ বেলেগ হ'ব পাৰে, কিন্তু সি এটা ধ্ৰুৱক। সেই ধ্ৰুৱকটোক আমি ৰুট বুলি কওঁ, ৰুট বা ইংৰাজী ৰেজিষ্টেণ্ট বুলি কোৱা হয়। ৰুট হ'ল আধানৰ গতিক বাধা দিয়া পৰিবাহীৰ এটা ধৰ্ম। ৰোধৰ আকৌ ধৰ্ম আছে, কি ধৰ্ম আছে? যে ই আধানৰ গতিক বাধা দিয়ে। ধৰি লোৱা ধাতুৰ তার এডালৰ মাজেৰে আধান চালিত হৈছে বা আধান গতি কৰিছে, তেতিয়া তার ডালত বা পৰিবাহীত এনে কিছুমান পদাৰ্থ থাকিব বা কণিকা থাকিব যিবোৰে আধান বা ইলেক্ট্ৰনক গতি কৰাত বাধা দিয়ে, তাকে ৰোধ বোলে। তোমালোকে বিদ্যুৎ তার বা ছুইচবোৰ গৰম হৈ যোৱাটো পৰিলক্ষিত কৰিছা, বা বৈদ্যুতিক সামগ্ৰীবোৰ গৰম হৈ যায় হঠাতে। এই গৰম হোৱাৰ মূলতে হৈ গ'ল ৰোধ, অৰ্থাৎ পৰিবাহীত ইলেক্ট্ৰন বা আধান চালিত হওঁতে বাধা পাইছে, যাৰ ফলত বেছিকে বাধা পালে গৰম হৈ যায়। গতিকে আমি এই পৰিবাহীৰ মাজেৰে যিটো বাধা, আধান পৰিবাহিত হওঁতে যিটো বাধা পায়, সেই বাধাটোক আমি গাণিতিকভাৱে লিখি উলিয়াব পাৰিম বা উপস্থাপন কৰিব পাৰিম। বাধাটো এনেধৰণে হ'ব যে বিভৱ ভেদক আমি প্ৰবাহেৰে হৰণ কৰিলে কি পাম? এই ৰোধৰ মান পাম, মানে এই বাধাটো পাম যে কিমান বাধা পৰিবাহীত এটা আধান গতি কৰোঁতে পাইছে। আৰু এই ৰোধৰ এছআই একক হৈ গ'ল ওম। ওম এটা গ্ৰীক শব্দ নহয়, বৰ্ণ, গ্ৰীক বৰ্ণ। এই যিটো প্ৰতীক তোমালোকে দেখিবলৈ পাইছা সেইটো হৈ গ'ল ওম, ইয়াক ওম নামেৰে জনা যায়। এতিয়া আমি আহোঁ 1 ভল্ট ৰোধ। 1 ভল্ট ৰোধ মানেনো কি? 1 ওম ৰোধ বুলিলেনো কি বুজা? তাৰ আগতে ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মই এটা কথা কৈ থৈছোঁ যে ইয়াৰ আগতেও আমি বিভৱ ভেদ, 1 ভল্ট বিভৱ ভেদ বা 1 কুলম্ব আধান বা 1 এম্পিয়াৰ বিদ্যুৎ প্ৰবাহৰ বিষয়ে পাইছোঁ। গতিকে এনেধৰণৰ যিবোৰ সংজ্ঞা দিয়া আছে, 1 ওম বা 1 ভল্ট, 1 কুলম্ব আধান, 1 এম্পিয়াৰ বিদ্যুৎ প্ৰবাহ, তেনেধৰণৰ প্ৰশ্নবোৰ তোমালোকে ভালদৰে মনত ৰাখিবা, বা প্ৰশ্নবোৰ নহয় তাৰ সংজ্ঞাবোৰ।
কাৰণ তেনেধৰণৰ প্ৰশ্নবোৰ আহি থাকে পৰীক্ষাত এটা হ'লেও আহে এতিয়া আহি গ'লো 1 ওম ৰোধ যদি কোনো পৰিবাহীৰ দুই মূৰৰ বিভৱ ভেদ 1 ভোল্ট আৰু ইয়াৰ মাজেৰে 1 এম্পিয়াৰ প্ৰবাহ চালিত হয় তেনেহ'লে পৰিবাহীডালৰ ৰোধ হ'ব 1 ওম ইয়াক গাণিতিকভাৱে এনেদৰে লিখা হয় ইয়াত বুজাবলগীয়া একো নাই তোমালোকে বুজি পাইছা চাগে যে যদি কোনো পৰিবাহীৰ দুই মূৰৰ বিভৱ ভেদ দুটা মূৰৰ বিভৱ ভেদ আমি জোখো আৰু এই বিভৱ ভেদটো 1 ভোল্ট হয় আৰু ইয়াৰ মাজেৰে যদি 1 এম্পিয়াৰ প্ৰবাহ চালিত হৈছে তেনেহ'লে পৰিবাহীডালৰ ৰোধ হ'ব 1 ওম তো ৰোধৰ বিষয়ে গম পালা যে ৰোধৰ এককৰ বিষয়েও গম পালা ৰোধৰ একক হৈ গ'ল ওম এতিয়া আহি গ'ল ৰোধক হৈ গ'ল যথেষ্ট পৰিমাণৰ ৰোধযুক্ত পৰিবাহীক ৰোধক বুলি কওঁ আৰু এই ৰোধক বৈদ্যুতিক বৰ্তনী বা সজ্জাত আমি ব্যৱহাৰ কৰোঁ আমি অলপ পাছত পাম বৈদ্যুতিক সজ্জাৰ বিষয়ে যেতিয়া আলোচনা কৰিম তেতিয়া তাত ৰোধক কেনেদৰে বৈদ্যুতিক বৰ্তনী এটাত সংযোগ কৰা হয় তাৰ বিষয়ে পাম আৰু ৰোধ আচলতে দৰকাৰী বিদ্যুৎ বিজ্ঞানত বৈদ্যুতিক বৰ্তনী এটাত ৰোধ অতিকৈ জৰুৰী তাৰ পাছত আহি গ'ল পৰিৱৰ্তনশীল ৰোধ বা ৰিঅষ্টেট ই এটা সঁজুলি যাৰ জৰিয়তে বিভৱ ভেদৰ উৎস সলনি নকৰাকৈ প্ৰবাহৰ মান নিয়ন্ত্ৰণ কৰিব পাৰি বিভৱ ভেদৰ উৎস সলনি নকৰাকৈ মানে ইয়াত বেটাৰী বা বৈদ্যুতিক কোষটো যিটো আমি ব্যৱহাৰ কৰোঁ বৈদ্যুতিক বিভৱ সৃষ্টিৰ কাৰণে সেই বেটাৰীটো চেঞ্জ নকৰাকৈ আমি প্ৰবাহৰ মান কম বেছি কৰিব পাৰোঁ এইটো ধৰি লোৱা তোমাৰ হাতত আছে এটা সৰু বাল্ব আৰু এই বাল্বটো তুমি জ্বলাব লৈছা বাল্বটো জ্বলাওঁতে কি হ'ল তাত যদি প্ৰবাহ কিন্তু বেছি আছে কাৰণ আমাৰ সচৰাচৰ যিটো ঘৰত যিটো কাৰেণ্ট আহে 220 ভোল্টৰ সেইটো প্ৰবাহ বেছি থাকে গতিকে তোমাৰ সন্দেহ হৈছে যে এইটো বাল্বটো ফুটি যাব পাৰে নেকি বা ফিউজ হৈ যাব পাৰে নেকি তেতিয়া তুমি এই ৰিঅষ্টেট সঁজুলি ব্যৱহাৰ কৰি প্ৰবাহৰ মান কমাই ল'ব পাৰিবা আৰু এই প্ৰবাহৰ মান কমাই তুমি যদি বাল্বটো জ্বলোৱা তেতিয়া বাল্বটোক একো ক্ষতি নোহোৱাকৈ জ্বলাৰ সম্ভাৱনা আছে গতিকে ৰিঅষ্টেট ব্যৱহাৰ কৰিব লাগে আমাৰ দৈনন্দিন জীৱনত আৰু ইয়াৰ জৰিয়তে আমাৰ প্ৰবাহটো নিয়ন্ত্ৰণ কৰিব পাৰোঁ ছাত্ৰ ছাত্ৰীসকল পৰিবাহীৰ ৰোধ কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে এই প্ৰশ্নটো অতিকৈ প্ৰয়োজনীয় অতি আৱশ্যকীয় প্ৰশ্ন পৰীক্ষাত বাৰেপতি আহি থাকে এই প্ৰশ্নটো গতিকে তোমালোকে এইটো ভালদৰে মনত ৰাখিবা যে পৰিবাহীৰ ৰোধ 4টা কাৰকৰ ওপৰত প্ৰধানকৈ নিৰ্ভৰ কৰে সেই 4টা কাৰক হৈ গ'ল 1 নম্বৰত হ'ব পৰিবাহীডালৰ দৈৰ্ঘ্য প্ৰস্থচ্ছেদৰ কালি আৰু 3 নম্বৰত পদাৰ্থৰ প্ৰকৃতি আৰু উষ্ণতা এই 4টা কাৰকৰ ওপৰত প্ৰধানকৈ পৰিবাহী এটা ৰোধ নিৰ্ভৰ কৰে এতিয়া এই কাৰককেইটাৰ ওপৰত কেনেদৰে নিৰ্ভৰ কৰে মই এটাকে বুজাই দিছোঁ তোমালোকে ভালদৰে মন কৰিবা প্ৰথমটো হৈ গ'ল পৰিবাহীডালৰ দৈৰ্ঘ্য ইয়াত এল বৰ্ণটোৱে পৰিবাহীৰ দৈৰ্ঘ্য বুজাইছে পৰিবাহীৰ দৈৰ্ঘ্য যিমানে বাঢ়ে ৰোধো সিমানে বাঢ়ে ইয়াত R মানে হৈ গ'ল ৰোধ R proportional to L অৰ্থাৎ ৰোধ পৰিবাহীৰ দৈৰ্ঘ্যৰ সমানুপাতিক তাৰ মানে পৰিবাহীডালৰ দৈৰ্ঘ্য যিমান বাঢ়িব তাত সেই পৰিবাহীডালত ভিতৰত কিছুমান কণিকা থাকিব যিবোৰে তাক বাধা দিয়ে অৰ্থাৎ ৰোধৰ সৃষ্টি কৰে সেই ৰোধযুক্ত কণিকাবোৰৰ পৰিমাণো বাঢ়িব কাৰণ পদাৰ্থ যেতিয়া ডাঙৰ হ'ব দীঘল হ'ব তেতিয়াহ'লে তাত সেই ৰোধবোৰো বাঢ়িব গতিকে তোমালোকে ধৰিব পাৰিছাই যে পৰিবাহীৰ দৈৰ্ঘ্য বাঢ়িলে ৰোধ বাঢ়িব দ্বিতীয় কথাটো হৈ গ'ল দ্বিতীয় যিটো কাৰক প্ৰস্থচ্ছেদৰ কালি ই আকৌ ৰোধ প্ৰস্থচ্ছেদৰ কালিৰ ব্যস্তানুপাতিক অৰ্থাৎ যদি ৰোধ বাঢ়ে প্ৰস্থচ্ছেদৰ কালি বাঢ়ে অৰ্থাৎ তাৰ আকাৰটো সাইজটো যদি বাঢ়ে কিমান শকত হয় তাৰডাল বা কিমান মোটা হয় তেনে যদি বাঢ়ি যায় তেতিয়াহ'লে কি হ'ব ৰোধ কমিব অৰ্থাৎ উল্টাটো হ'ব আগৰটোত কি আছিলে দৈৰ্ঘ্য বাঢ়িলে ৰোধ বাঢ়িছিলে কিন্তু ইয়াত প্ৰস্থচ্ছেদৰ কালি বাঢ়িলে তাৰ এৰিয়াটো বাঢ়িলে ৰোধ কমিবহে উল্টাটো হ'ব কাৰণ এটা সাধাৰণ এক্সাম্পল এটা দিছোঁ তোমালোকে কল্পনা কৰি লোৱা যে এটা মিহি তাৰত মাজেদি যেতিয়া কাৰেণ্ট চলাচল হ'ব কাৰেণ্ট প্ৰবাহ চলাচল হ'ব তেতিয়া কি হ'ব তাত এটা সৰু পথ থাকিব ইলেক্ট্ৰন চলাচল হওঁতে গতিকে বাধাৰ মাজেদি এটা পথে থাকিব তেতিয়া পাৰ হওঁতে কষ্ট হ'ব গতিকে বাধা পাব গতিকে ৰোধ বাঢ়িব কিন্তু যেতিয়া তাৰডাল শকত হৈ যায় ডাঙৰ হয় তেতিয়াহ'লে কি হ'ব কেইবাটা সুৰুঙা পাব তাৰ মাজেদি কেইবাটা পথ পাব চলাচল হ'বলৈ গতিকে সহজতে প্ৰবাহ পাৰ হৈ যাব পাৰে অৰ্থাৎ ৰোধ কম হ'ব গতিকে ৰোধ পৰিবাহীৰ প্ৰস্থচ্ছেদৰ ব্যস্তানুপাতিক আৰু
তৃতীয় কাৰকটো হৈ গ'ল পদাৰ্থৰ প্ৰকৃতি মানে আমি জানো যে যিবোৰ ধাতু তাঁৰবোৰ আচলতে হৈ গ'ল একোটা ধাতু যেনেকে তাম লো বা আইৰণ তাৰপিছত এলুমিনিয়াম নিকেল আদি ধাতুৰে তৈয়াৰী গতিকে এই ধাতুবোৰত প্ৰতিটো ধাতুৰে সিহঁতৰ ধৰ্ম বেলেগ বেলেগ হয় ইহঁতৰ পৰিবাহিতা বেলেগ বেলেগ হয় আৰু প্ৰতিটো ধাতুৰ ৰোধ বেলেগ বেলেগ হয় এতিয়া বিশুদ্ধ ধাতুবোৰৰ ৰোধ একেবাৰে কম হোৱা হেতুকে সহজতে বিদ্যুৎ পৰিবহন হয় তাৰ মাজেদি আৰু কোনো বাধা নোপোৱাকৈ অতি সহজতে আপোনালোকে কাৰেণ্ট তাৰটোৰ কথা মনত পেলাই লোৱাচোন ট্ৰান্সফৰ্মাৰ পৰা চুইচ অন কৰাৰ লগে গোটেই গাঁওখন যে একেবাৰে 1 ছেকেণ্ড মানতে গোটেই কাৰেণ্ট পাই যায় গতিকে তেনেধৰণে তীব্ৰ বেগত পৰিবাহিত হয় বিশুদ্ধ ধাতুৰ মাজত গতিকে বিশুদ্ধ ধাতুৰ ৰোধ কম হয় তাৰ পাছত সংকৰ ধাতু যিবোৰ ধাতুৰ মিশ্ৰণ বা কিবা এটা ধাতুৰ মিশ্ৰণ এই সংকৰ ধাতুত কি হয় বিদ্যুৎ বিশুদ্ধ ধাতুতকে অলপ বেছি হয় আৰু অধাতু যেনে হীৰা কাগজ কাঁচ ৰবৰ আদি কাঁচ ৰবৰ হীৰা এইবোৰ অধাতুৰ ক্ষেত্ৰত আকৌ ৰোধ একেবাৰে বেছি হোৱা হেতুকে ইহঁতৰ মাজত বিদ্যুতে পৰিবহন নহয় কিছুমানত আৰু যদি হয় তেতিয়াও বহুত কম পৰিমাণে হ'ব লাগিব মই হেৰি কোৱা নাই যে এতিয়া তিতি থকা কাপোৰ এটা বা তিতা কাগজ এটা কথা কোৱা নাই কিন্তু নৰ্মেলি অৱস্থাত শুকান কাগজত বিদ্যুৎ পৰিবহন নহয় গতিকে এই পৰিবাহী ধৰ্মৰ ওপৰতো নিৰ্ভৰ কৰে চতুৰ্থ কাৰকটো হৈ গ'ল উষ্ণতা বাঢ়িলে ৰোধ বাঢ়ে এইটো কিতাপত ভালদৰে দিয়া নাই যদিও এইটো এটা কাৰক কিতাপত এষাৰি বাক্য দিয়া আছে অকল যে ৰোধ আৰু ৰোধকতা উষ্ণতাৰ ওপৰতো নিৰ্ভৰ কৰে কিন্তু তাপত যিটো তাপৰ তাপগতি সূত্ৰ মতে পিছত তোমালোকে পাবা ভৱিষ্যতে গতিকে এতিয়া এই 4টা কাৰকৰ বিষয়ে লিখিব লাগিব তোমালোকৰ প্ৰশ্ন আহে যদি 1 নম্বৰীয়া প্ৰশ্ন আহিলে গোটেইখিনি কাৰকৰ নামবোৰ লিখি দিলে হৈ গ'ল 2 নম্বৰ বা 3 নম্বৰ আহিলে অলপ ভলাই লিখি দিব লাগিব এতিয়া আমি দেখিব পালো যে 1 নম্বৰ আৰু 2 নম্বৰ কাৰকটো 1 নম্বৰ 2 নম্বৰ কাৰকটো লগাই দিলে আমি এটা সূত্ৰ পাম হেতৰ গাণিতিক উপস্থাপনটো যদি আমি একেলগে লিখো তেতিয়া এটা সূত্ৰ পাম 1 নম্বৰটো কি হ'ল যে ৰোধ ইয়াৰ দৈৰ্ঘ্যৰ সমানুপাতিক পৰিবাহীৰ দৈৰ্ঘ্যৰ সমানুপাতিক অৰ্থাৎ r proportional to l দ্বিতীয়টো হৈ গ'ল ৰোধ ইয়াৰ প্ৰস্থচ্ছেদৰ কালিৰ ব্যস্তানুপাতিক গতিকে এই দুইটা মানে ইয়াত এৰিয়া অৰ্থাৎ প্ৰস্থচ্ছেদৰ কালি বুজাইছে গতিকে এই দুইটা সূত্ৰ লগাই আমি এনে ধৰণে লিখিব পাৰো আৰু ইয়াৰ মাজত এই পি নিচিনা যিটো বৰ্ণ আছে সেই পি টো আচলতে পি নহয় ই এটা গ্ৰীক শব্দ হয় আৰু ইয়াক আমি ৰ নামেৰে জানো এই ৰ হল সমানুপাতিক ধ্ৰুৱক ইয়াক পৰিবাহীৰ পদাৰ্থটোৰ ৰোধকতা বুলি কোৱা হয় কি বুলি কোৱা হয় ৰোধকতা বুলি কোৱা হয় ৰোধকতাৰ আকৌ SI একক হৈ গ'ল ওম মিটাৰ আগতে আমি কি পাইছিলো ওম পাইছিলো কি হয় ৰোধৰ একক পাইছিলো কিন্তু ইয়াৰ ৰোধকতাৰ SI একক হৈ গ'ল ওম মিটাৰ এটা লাগিব ইয়াত আৰু এই ৰোধকতাটো প্ৰতিটো পদাৰ্থৰে বেলেগ হয় আৰু পেজ নাম্বাৰ 207ত কিজানি এটা তালিকা আছে তাত তোমালোকে চাই ল'বা পৰিবাহী সংকৰ ধাতু অপৰিবাহী প্ৰতিটো কিছুমান উদাহৰণ দিয়া আছে প্ৰতিটোৰে সিহঁতৰ ৰোধকতাবোৰ দিয়া আছে আৰু সেই তালিকাখন তলত দিয়া আছে ইমান মনত ৰাখিব দৰকাৰ নাই কিন্তু তাৰ পৰা প্ৰশ্নবোৰ কৰি হলে আমি তালিকাখন চাই প্ৰশ্নবোৰ কৰিব লাগিব আৰু এটা কথা এইখিনিতে কৈ থৈছো যে সংকৰ ধাতু পাইছিলো সংকৰ ধাতু হৈ গ'ল ৰোধকতা অলপ বেলেগ টাইপৰ মানে ৰোধকতাৰ ক্ষেত্ৰত এটা উল্লেখযোগ্য মন কৰিবলগীয়া ইয়াৰ ক্ষেত্ৰত কাৰণ আমাৰ যিটো বিশুদ্ধ ধাতু আছে বিশুদ্ধ ধাতুবোৰৰ মাজেদি অতি সহজে ইলেক্ট্ৰন বা প্ৰবাহ চালিত হয় তাৰ মানে ইয়াৰ ৰোধ একেবাৰে কম কিন্তু সংকৰ ধাতুৰ ৰোধ অলপ বেছি হয় তাতকে গতিকে কিছুমান যিবোৰ যন্ত্ৰ মানে সঁজুলি যেনেকে বৈদ্যুতিক ইস্ত্ৰি ইলেক্ট্ৰিক প্ৰেছ তাৰ পিছত পাউৰুটি হেকা যন্ত্ৰ যেনেকে টয়ষ্টাৰ যিবোৰ গৰম হৈ যায় আমি কাৰেণ্ট প্ৰেছ যোনটো আমি কাপোৰৰ ইস্ত্ৰি কৰোতে ব্যৱহাৰ কৰো সেইবোৰত তাপ বেছিকে লাগে গতিকে সেই ঠাইত যদি আমি বিশুদ্ধ ধাতু দিলে একো নহব কাৰেণ্ট পাৰ হৈ যাব গৰম নহব তাত ঠাইত আমি সংকৰ ধাতু ব্যৱহাৰ কৰো সংকৰ ধাতুৰ ৰোধ বেছি হোৱাৰ কাৰণে তাত কি হয় গৰম হৈ যায় অতি সোনকালে আৰু তাত তাপ উৎপাদন হয় আৰু বৈদ্যুতিক ইস্ত্ৰিটো বা পাউৰুটি হেকা যন্ত্ৰটো কাৰ্যক্ষম হৈ উঠে ছাত্ৰ-ছাত্ৰীসকল পেজ নাম্বাৰ 209 কিছুমান প্ৰশ্ন আছে প্ৰশ্নাৱলীত 5টাকে প্ৰশ্ন আছে সেই 5টা প্ৰশ্নৰ ভিতৰত মই কেইটামান কৰি দিছো ইয়াত তাৰ পিছত যিখিনি থাকি যায় তোমালোকে কৰিবা সেইখিনি মই বুজাই দিম বাৰু কেনেধৰণে কৰিব লাগিব
মই বেছিভাগে কৈ দিছোঁ, চাই লোৱা। প্ৰথমতে 1 নম্বৰ প্ৰশ্নটো আছে, পৰিবাহীৰ ৰোধ কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে? পৰিবাহীৰ ৰোধ কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে? ইতিমধ্যে আমি পাইছোঁ যে পৰিবাহীৰ ৰোধ 4টা কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। 1 নম্বৰটো হৈ গ'ল পৰিবাহীৰ দৈৰ্ঘ্য, 2 নম্বৰ পৰিবাহীৰ প্ৰস্থচ্ছেদৰ কালি, আৰু 3 নম্বৰ পদাৰ্থৰ প্ৰকৃতি, আৰু 4 নম্বৰটো হ'ব উষ্ণতা। এই 4টা কাৰকৰ ওপৰত নিৰ্ভৰ কৰে, ইতিমধ্যে আমি পাইছোঁ। গতিকে সেইখিনি লিখি দিলে হৈ গ'ল। আৰু ইয়াত তোমালোকৰ বিশেষ অসুবিধা নাই বুজিবলগীয়া, কাৰণ আগতে বুজাই থোৱা আছে এইটো। বা তোমালোকে যদি বুজি পোৱা নাই তেতিয়া আগৰ অলপ চাবা ভিডিঅ'টো, তেতিয়া বুজি পাই যাবা। ইয়াত কিছুমান কিতাপত 3টা কাৰক দিয়া থাকে, উষ্ণতাটো দিয়া নাথাকে, কিন্তু উষ্ণতাটো দিব লাগিব আচলতে, কাৰণ কিতাপখনত ডাইৰেক্টলি দিয়া নাই উষ্ণতাটো হয় নে নহয়, কিন্তু ভিতৰত বাক্য এহাৰি দিয়া আছে যে উষ্ণতাৰ ওপৰতো ৰোধ আৰু ৰোধকতা নিৰ্ভৰ কৰে বুলি তাত উল্লেখ আছে। গতিকে 4টা দিবা তোমালোকে। তাৰপিছত 2 নম্বৰটো হৈ গ'ল একেটা উৎসৰ লগত সংযোজিত একে পদাৰ্থৰ এডাল শকত আৰু এডাল ক্ষীণ তাৰৰ কোনডালত বেছি সহজে প্ৰবাহ চালিত হয় আৰু কিয়? একেটা উৎসৰ লগত সংযোজিত দিছে, মানে এটা বেটাৰী বা এটা পাৱাৰ ছাপ্লাই লগত, য'ৰ পৰা আমি কাৰেণ্ট পাওঁ, বিদ্যুৎ উৎপাদন, তাৰ লগত যদি এটা শকত তাঁৰ আছে আৰু এটা ক্ষীণ তাঁৰ সংযোজিত হৈ আছে, তেতিয়া আমি কোনটোত বেছি সহজতে প্ৰবাহ চালিত হয়, অৰ্থাৎ কাৰেণ্ট ফ্ল' হৈ, আৰু কিয়? 2টা প্ৰশ্ন আছে, আৰু কিয় বুলিও দিয়া আছে। গতিকে আমি ৰোধৰ যিটো লেচন পঢ়িছিলোঁ ৰোধৰ কথা, তেতিয়া আমি পাইছিলোঁ যে পৰিবাহীৰ ৰোধ ইয়াত প্ৰস্থচ্ছেদৰ কালিৰ ওপৰত নিৰ্ভৰ কৰে। আৰু প্ৰস্থচ্ছেদৰ কালি মানে হৈ গ'ল কিমান ডাঙৰ বস্তুটো, তাঁৰডাল কিমান শকত বা কিমান মোটা। গতিকে সেই যদি তাঁৰডাল শকত বেছি হয়, তেতিয়াহ'লে কি হ'ব? তাৰ মাজেদি যিটো ৰোধ, সেই ৰোধটো কম হ'ব, অৰ্থাৎ প্ৰবাহ বেছি চালিত হ'ব। আৰু যদি ক্ষীণ হয়, তেতিয়াহ'লে ৰোধ বেছি হ'ব আৰু প্ৰবাহ কমকৈ চালিত হ'ব। গতিকে ইয়াত শকত যোনডাল তাঁৰ আছে, সেই শকত তাঁৰডালত পৃষ্ঠখালি বেছি হোৱাৰ বাবে ৰোধৰ মানটো কম হ'ব আৰু প্ৰবাহ বেছিকৈ চালিত হ'ব। গতিকে তোমালোকে এনেদৰে লিখিবা, শকত তাঁৰডালেৰে সহজতে প্ৰবাহ চালিত হ'ব, কাৰণ শকত তাঁৰডালৰ পৃষ্ঠখালি বেছি হোৱাৰ বাবে ৰোধ ক্ষীণ তাঁৰডালতকৈ কম হয়। 3 নম্বৰ প্ৰশ্নটো চোৱা। 3 নম্বৰ প্ৰশ্নটো দিয়া আছে, ধৰা হওক বৈদ্যুতিক উপাদান এটাৰ 2 মূৰৰ মাজৰ বিভৱভেদ আগৰ মানৰ আধালৈ কমাওঁতে ৰোধৰ মান একে থাকে, ইয়াৰ মাজেৰে চালিত প্ৰবাহৰ কি পৰিৱৰ্তন হ'ব? ধৰা হওক বৈদ্যুতিক উপাদান এটাৰ 2 মূৰৰ মাজত বিভৱভেদ, আমি 2 মূৰৰ মাজতে বিভৱভেদ জোখোঁ। গতিকে এই বিভৱভেদটো যদি আগৰ মানতকৈ আধালৈ কমাই দিওঁ, যদি আগতে 10 আছিলে তেতিয়া 5 হৈ গ'ল এতিয়া, বা আগতে 20 আছিলে তো এতিয়া 10 হৈ গ'ল, তেতিয়া প্ৰবাহৰ কি পৰিৱৰ্তন হ'ব? তাত মানে কাৰেণ্ট যে ফ্ল' হৈছে, কাৰেণ্ট কমিব নে বাঢ়িব, সেইটো কথা সুধিছে ইয়াত। গতিকে ইয়াত কি হ'ব, যে আমি পাইছিলোঁ যে বিভৱভেদ প্ৰবাহৰ সমানুপাতিক, অৰ্থাৎ বিভৱভেদ বাঢ়িলে কি হ'ব, মানে বেটাৰীৰ পাৱাৰটো বাঢ়িলে কি হ'ব, প্ৰবাহ বেছিকৈ চালিত হ'ব, কাৰেণ্ট বেছিকৈ ফ্ল' হ'ব। গতিকে ইয়াতো ভি প্ৰপৰ্চনেল টু আই, এই সূত্ৰটোৰ মতে কি হ'ব, যে বিভৱভেদ যদি আধা হৈছে আগতকৈ, তেতিয়া প্ৰবাহৰ মানো আধা হ'ব। গতিকে তোমালোকে এনেদৰে লিখিবা, যিহেতু বৰ্তনীত প্ৰবাহ বিভৱভেদৰ সমানুপাতিক, গতিকে উপাদানটোৰ 2 মূৰৰ মাজৰ বিভৱভেদ যদি আগৰ মানৰ আধা হয়, তেন্তে প্ৰবাহৰ মানো আধা হ'ব। এনেকৈ লিখি দিলে হৈ যাব, বেছি দীঘল লিখিব নালাগে। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো মই কৰা নাই, মই বুজাই দিছোঁ তোমালোকক, ভালদৰে শুনি লোৱা। যে তাত দিয়া আছে, পাওৰুটি সেকা বৈদ্যুতিক সঁজুলি আৰু বৈদ্যুতিক ইস্ত্ৰিৰ কুণ্ডলী বিশুদ্ধ ধাতুৰে গঢ়াৰ বিপৰীতে সংকৰ ধাতুৰে গঢ়া হয় কিয়? প্ৰশ্নটো তোমালোকে কিতাপখন উলিয়াই চাই ল'ব পৰা। প্ৰশ্নটো তাত দিয়া আছে পাওৰুটি সেকা সঁজুলি, আৰু এটা সঁজুলি দিছে বৈদ্যুতিক ইস্ত্ৰি। পাওৰুটি সেকা যিটো সঁজুলি আমি টেষ্টাৰ বুলিও কওঁ, বা বৈদ্যুতিক যিটো ইস্ত্ৰি কাৰেণ্ট প্ৰেছৰ কথা কৈছে, এই 2টা সঁজুলিতে কি হয়, তাপ উৎপন্ন হ'ব লাগিব, গৰম হ'ব লাগিব বস্তুটো, হয় নহয়? গতিকে ৰোধৰ মান বেছি হ'ব লাগিব, ৰোধ বেছি হ'লেহে গৰম হ'ব, তাপ উৎপন্ন হ'ব। কিন্তু বিশুদ্ধ ধাতুত কি হয়, যে ৰোধৰ মানটো কম হয়, গতিকে তাপ উৎপন্ন নহয়, কাৰেণ্ট সহজতে পাৰ হৈ যায়, কাৰেণ্ট বাধা দিয়া সেই ৰোধৰ মানটো কম হয়। গতিকে সংকৰ ধাতু ব্যৱহাৰ কৰা হয়, কাৰণ সংকৰ ধাতুত ৰোধৰ মানটো বেছি হয়, বেছি হোৱা হেতুকে কি হয়, তাত সহজতে গৰম হৈ যায়, মানে বস্তুটো, পৰিবাহীটো বা যন্ত্ৰটো, সেয়ে আমি সংকৰ ধাতু ব্যৱহাৰ কৰোঁ।
Question number 5 টো দিয়া আছে লু আৰু পাৰাৰ ভিতৰত কোনটো অধিক ভাল পৰিবাহী লু আৰু পাৰাৰ ভিতৰত কোনটো অধিক ভাল পৰিবাহী তাৰ আগত যেটো পেজ নম্বৰ 207 এখন তালিকা আছে তালিকাখনত তোমালোকে চাই লোৱা ইয়াৰ ভিতৰত যোনটো বেছি ৰুট কম হয় সেই ৰুট কম থকা ধাতুটোৱে হ'ব আটাইতকৈ ভাল পৰিবাহী কাৰণ ৰুট কম হলেহে পৰিবাহী উত্তম পৰিবাহী হ'ব কাৰণ তাৰ মাজেদি বিদ্যুৎ প্ৰবাহ সহজতে চালিত হ'ব গতিকে লু আৰু পাৰাৰ ভিতৰত তোমালোকে চাই লবা আৰু এনসাৰটো জনাবা তাৰ পিছত বি নম্বৰটো হৈ গল কোনটো পদাৰ্থ আটাইতকৈ ভাল পৰিবাহী তাৰ ক্ষেত্ৰতো একেই হ'ব যাৰ ৰুট আটাইতকৈ কম হ'ব হিয়ে হ'ব আটাইতকৈ ভাল পৰিবাহী আৰু তালিকাখন চালে তোমালোকে গম পাই যাবা গতিকে আজিলে ভিডিও ইমানটোতে সমাপ্ত কৰিছো আৰু যি সকলে বুজি পোৱা নাই আগত ভিডিওটো চাই লবা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা চেনেলটো সাবস্ক্ৰাইব কৰিলে মই যিখিনি ভিডিও দিম তোমালোকে লগে লগে নটিফিকেশন পাই যাবা আৰু বিচাৰি থাকিবলৈ ভিডিওবোৰ অসুবিধা নহব